সব ফটাৰ বাবে পজ দি আছে কনি মা নাখা নকনি হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোক সকলোৰে ভাল মোৰো ভালে তো আজি মই ভ্লগটো মৰ্জিহঁতৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিলোঁ মানে অফিচৰ পৰা ডাইৰেক্ট মৰ্জিহঁতৰ ঘৰত আহিছোঁ তাইৰ লগত কাৰণ তাই মানে কালি অফিচৰ আমাৰ ফ্ৰেণ্ডকেইটাক মাতিছে গোটেইকেইজনীকে তো কালি ডাইৰেক্ট দেখাই আছোঁ কোন কোন আহে নিজকে গ্লাছত চাইও কিবা এটা ভাল লাগে তো আপোনালোককো দেখালোঁ মোক এবাৰ জাষ্ট মুখ হাত ধুই ফ্ৰেছ হ'লোঁ তো এতিয়া চাহ একাপ খাই লওঁ জলদি চাহ কাপ খাই উঠি এতিয়া আমি দুইটা অকণমান কিবা বজাৰ আছে তো কৰিব আহিছোঁ মানে মৰ্জিহঁতৰ ঘৰৰ আগতে আছে দোকান তো তাই কিবা ল'ব গৈছে মই ৰখি আছোঁ এয়া তাই কিবা কিবি লৈ আহি আছে গুড মৰ্ণিং তো ৰাতিপুৱা উঠিলোঁ উঠি এতিয়া মুখ হাত ধুৱাই নাই মানে আগতে ৰুমবিলাক ঠিক কৰি আছোঁ মানে আলহী অহা কথাটো তো আজি মানে ৰুমটো মৰ্জি অকণমান বেলেগ ষ্টাইলত ভাল কৰি আছে তো ময়ো তাইক হেল্প কৰি দি আছোঁ তো এতিয়া হ'লে আৰু মুখ হাত ধুই মানে চাহটো খাই ল'ম তো সিহঁত আহিয়ে ক'ব অকণমান পিছত তো বাকী দিনটো দেখাই থাকিম চাই থাকিব এইফালে মৰ্জিৰ আজি মাত দিব সময় নাই আৰু বাচন বৰ্তনবিলাকো ওলাই ৰেডি কৰি আছে মানে সিহঁত অহাৰ আগে এইবিলাক ধুই ৰেডি কৰি থ'ব এইফালে মৰ্জিয়ে মানে পূৰা চাফাই অভিযানত লাগি গৈছে মানে ঘৰত অহা আলহীটোক খবৰ নাই এতিয়ালৈকে মোক চাহ এটা দিয়া নাই বাকী নাহাগিতাকলৈকে তাইৰ খুব চাহ খাই উঠিলোঁ তো এতিয়া অকণমান কাম আছে আলু পিঁয়াজ চালৰ দায়িত্বটো মোৰ মানে তে সোনকালে আহাৰ মানে এইবিলাক কষ্ট পাই আছোঁ আদা নহৰুখিনি মই খুন্দনিত খুন্দি দিলোঁ তাইক আৰু এইফালে মৰ্জিয়ে মাছ বনাই আছে আৰু এইফালে তাই চিকেন বনাই আছে চিকেন মানে আজি দুটা ষ্টাইলত বনাইছে এটা পূৰা চচেৰে বনাইছে আৰু এটা নৰ্মেল আমি যেনেকৈ খাওঁ তেনেকৈ বনাইছে গা ধুই ৰেডি তো এতিয়া আহি আছে সিহঁতক ৰখি আছোঁ আৰু এইফালে মৰ্জিয়ে ভাত বনাই আছে সেইফালে ফ্ৰেণ্ডকেইটা আহি পাইছে তো সিহঁতক বহিব দি সিহঁতৰ বাবে চাহ ৰেডি কৰি আছোঁ আৰু এয়া নাৰ্গিছে আনিছে মৰ্জিৰ বাবে স্পেচিয়েলি কেক বনাই তো এবাৰ দেখাই দিলোঁ আৰু আজি আলহী অহা দেখি ইহঁত দুটা পাকঘৰৰ পৰা ক'তো যোৱা নাই মানে ৰখি আছে কিবা খাবৰ বাবে সিহঁতক ফ্ৰিজ কাটি দিলোঁ তো খাব দিছোঁ আৰু এইফালে চাহ ৰেডি হৈছে সিহঁতৰ লগত চাহো খাওঁ একেলগে আৰু দুটা নাহিল আৰু ন মৃদু আৰু মনোৱাৰা বাৰু নাহে বুলি আগে হৈছে কি এয়া ৰঙা চাহ আৰু আমাৰ ৰঙা চাহ খোৱা গাল আমাৰ ৰঙা চাহ ৰেড গাল ৰেডো হৈ আছে বাৰু মই মানে সিহঁতৰ লগত চাহটো খাই লওঁ মৰ্জিয়েতো আজি মোক গুৰুত্ব দিয়েই নাই তো এই চান্সতে সিহঁতৰ লগত ঠিক চাই খাই লওঁ তামোল খালে দাঁত বেয়া হয় নাজানা নেকি তোমালোকে মই নাখাওঁ বাৰু তামোল এইটো মেইন তামোলি আৰু এইটো এটা এইকেইটা অলপ বাৰু নৰ্মেল এই বেলেগৰ তেনেকৈ ফটো তুলি থাকিব নাপায় চাহ খাই উঠিলোঁ চাহ খাই উঠি আমি এতিয়া সকলোৱে বিয়নী মেলত ব্যস্ত যিহেতু কথা পাতাই আমাৰ মেইন তো কথা পাতি আছোঁ ঠিক চাই আৰু ভাবিলোঁ যিহেতু এনে আছোঁ তো ৰিলছ কেইটামানো বনাই লওঁ পাতুলি কুমাৰীয়া ৰিলছ যিহেতু এতিয়া বৰ্তমান ভাইৰেল বহুত তো সেইটোৱে বনালোঁ আৰু কিবা কিবি বনালোঁ আমি মানে গোটেইকেইটাই মানে পূৰা এনজয় কৰি আছোঁ আজি কেইটামান ৰিলছ বনালোঁ তাইলে শিখা ৰিলছত নাহে তাই লাজ কৰে বাকী আৰু মৰ্জি সিফালে ভাতৰ বাবে ৰেডি হৈ আছে আমি লেকচাৰ মাৰি আছোঁ পূৰা এইবাৰ কিটচেনত আহিলোঁ আহি মৰ্জিক অকণমান হেল্প কৰি দিছোঁ এইফালে ভাত ৰেডি তো তাই এইবিলাক ৰেডি কৰি আছে ময়ো তাইৰ লগত এইবিলাক ৰেডি কৰিলোঁ
এইফালে পেহিটিয়ে ভাত খাই উঠি তামোল খাবৰ বাবে ধুনীয়াকৈ তামোল কাটি ৰেডি কৰি থৈ দিছে যিহেতু আমাৰ তামোলি কেইটামান আছে পেহিটি বিয়াত যাব ওলাইছে আমাক এৰি দে পেহিটি বাই বাই ওচৰৰে বিয়া নগলেও নহয় সেইবাবে পেহিটিয়ে আমাক মাত দি বিয়া হ'ব গ'ল এটা তাৰমানে আহাৰ পৰা ভিডিঅ'ই শেষ হোৱা নাই এনেকৈ আছে বেলেগৰ ঘৰত আহি পেলাই এইফালে আমাৰ ভাত ৰেডি তো ভাত একেলগে খাওঁ গোটেই কেইজনীয়ে নিজৰ ভাগৰখিনি নিজে ধুনীয়াকৈ খাব পাবি ইমান আঁতৰেনি নকৰিবি ভনীমা মানে তলত খালে মানে বেছিকৈ খাব নোৱাৰে চ' তাই মানে ওপৰতে আহিছে তলত গোটেই কেইজনীক নধৰে সেইবাবে মই ওপৰত বহিলোঁ ভনীমাৰ লগত আৰু একেবাৰে ওপৰত গোটেই লৈয়ে ল'লোঁ কাঁহীত মাছ মাংস পকৰি বেঙেনা ফ্ৰাই দাইল চব লৈয়ে লৈছোঁ ভনীমাক মানে জ্বালা হৈছোঁ ভনীমাৰ বহুত চাৰশত অৱস্থা কাহিল ভনীমাৰ দেচোন ভনীমা গানটো মাৰ ধৰছি নহয় দে না অ কেনে হ'ল ভাত খাৱাত আপিয়াত মৰ্জি বনাব পাৰছি নে দে মৰ্জি তো যাব পৰা হৈছে আৰু সৌৰ বস্তিত চচুৰ বস্তি আৰু বাকী তুমি অকণমান জ্বলা পালা বাৰু ন এই আমাৰ ভনীমা সকলোৱে এইটো চিনিয়ে পায় এই মানে জ্বলা খাব নোৱাৰে ময়ো নোৱাৰো কিন্তু তাতকৈ অকণমান পাৰোঁ এয়া আমি দুয়োটাই চাফা কৰিলোঁ দালি এই ড্ৰাই ফ্ৰাই চিকেন এয়া চাফা দুটাৰে মুচি মুচি খাইছে আৰু হেৰি মৰ্জিৰ গুণ গাই আছে বহুত টেষ্টি হৈছে বোলে চাফা তোৰ হবাই না উৰ্মি কৰকৰে মাংস কেইপিচ খাব হৈছে নে নাই উৰ্মিৰ হিচাপত চিকেন ড্ৰাই ফ্ৰাইটো আজি বহুত কৰকৰে হৈছে শিখা কিবা কমেণ্ট গুড এতিয়া মানে আমি অকণমান ফুৰি আহোঁ গাইজ ফল' মি কিবাকে টাইম ওলাই আহিব পাৰিলোঁ আৰু নহ'লে এই আজি হবাই নাছিল আমি মানে ধাননিৰ মাজত কেইটামান ভিডিঅ' আৰু ফটো তুলিলোঁ তো আমাক সিহঁতে এৰি থৈ গ'ল এতিয়া আমি পিছে পিছে পূৰা দৌৰি আছোঁ সিহঁতক বিচাৰি পোৱা নাই বৰ্তমান চাই আছোঁ কাম সিহঁতৰ ইয়াতে দেখা দেখিত নাই সিহঁতৰ ইয়াতো দেখা দেখি নাই আমি মানে পুৰা পাগলা গাড়ী আহাৰ দি আছোঁ নহ'লে নাপাম মানে আজি ইফালে চাইনিজ ডুবু ডুবু নহ'লে ফটো ভাল নাহে তো অলপ আহি আছোঁ আৰু স্পীড ফাইনেলি সিহঁতক পালোঁ পথাৰৰ মাজত মানে বেহাৰ ধুনীয়াকৈ ফুলি আছে তো বেহাৰ দেখি সিহঁতে ফটো উঠিব গৈছে আমি গ'লোঁ সিহঁতৰ পিছে পিছে বেহাৰৰ খেতিখিনি বহুত ধুনীয়া হৈছে তো আপোনালোকক এবাৰ দেখাই দিলোঁ আৰু এইফালে হাল বাই থৈ দিছে ইয়াতো বেহাৰৰ খেতি কৰিব বেহাৰত ফটো চটো হৈ গ'ল আমাৰ আৰু আহি ইয়াতে চনুক লগ পালোঁ তো এতিয়া ফুৰিব যাওঁ আমি মানে ৰাস্তাটো অকণমান শ্বৰ্ট কৰিছোঁ পথাৰৰ মাজেৰে আহি আছোঁ বাকী সিহঁতে পিনে গৈ আছে ভাল ৰাস্তা বিচাৰি বিচাৰি পুখুৰী পাতটো পালি নে এইফালে বেলিটো পুৰা মাৰ যাওঁ যাওঁ হৈছে তো দেখি ভাল লাগিলে সেইবাবে ভিডিঅ' কৰি আছোঁ আকৌ সিহঁতে আমাক এৰি থৈ গ'ল দেৰি হ'ল বাবে ইয়াতে তো আমি পিছে পিছে আকৌ দৌৰি আছোঁ সিহঁতৰ বহুত সময় দৌৰি দৌৰি অহাৰ পিছত ফাইনেলি সিহঁতক আকৌ লগ পালোঁ এতিয়া মানে ফটোৰ বাবে আমি ঠাই বিচাৰি আছোঁ পোৱা নাই ফটো উঠাই দিয়া মানুহ পোৱা নাই গ্ৰুপ ফটোৰ বাবে কিবাকৈ মেনেজ কৰি উঠাই আছোঁ আৰু চব ফটোৰ বাবে পষ্ট দি আছে আমাৰ ছোৱালীৰ গেংটো মানে দেখা পাই আজি যোনে য'তে লগ পাইছে চবেই সুধিছে কিবা বিয়াত আহিছা নেকি ক'ৰবাৰ ৰিং চেৰেমনি আছে নেকি তো আমি কিমানক আজি এনচাৰ দি দি আহি আছোঁ হিচাপ নাই দা চাইনিজ ডুবু ডুবু কি হ'ল তোৰ ইয়াতে কুঁহিয়াৰৰ খেতি কৰিছে কোনোবাই তো দেখি ভাল লাগিলে আগতে এইবিলাক খেতি প্ৰায় দেখিছিলোঁ আজিকালি দেখা নোপোৱাই হ'ল কিন্তু কুঁহিয়াৰ এডাল খাব মন আছিলে বাট নাপালোঁ ছাগলী লাভাৰ ছাগলী জোত লাগি থাকিলে থাকিব নোৱাৰে তো ছাগলটো লৈ যায় চাহ খাই জোত ভাঙি দিছে লৈ যায় ছাগলী যায়
যাবৰ কাৰণে মানে ৰেডি হৈ আছে আৰু শিখাই গৰম কাপোৰ চাপোৰ লৈ আহিছে এইফালে ঘৰত যাব দেৰি হৈ আছে বাট আমাৰ কথাই শেষ নহয় সব কেইটা মানে যাব ৰেডি এতিয়া আজি যাই ঘৰ পাৱাই নাই মানে ইহঁতে আকৌ আহাৰ এইবাৰ ক'ত যায় তাকে ভাবি আছে নেক্সট সানডেৰ প্লেন কৰি আছে আজি যাই ঘৰ পাৱাই নাই বাই 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 এই এসোপানক গাড়ীত নিবো কোনে গাড়ীত নিবো গাড়ীও বহুত টাইমেৰে ৰখি আছো এতিয়ালৈ গাড়ী পোৱা নাই যিহেতু মানুহ আজি বেছি তো খালী গাড়ী পোৱা নাই বাই বাই আৰু মোৰ ভিডিঅ'টো আজি ইয়াতে শেষ কৰিলো ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো তো আজিলৈ বাই বাই